নমস্কাৰ, মই মোৰ ফেচবুক পেজলৈ পুনৰবাৰ স্বাগতম জনাইছোঁ। আৰু আজিৰ ভিডিঅ'টো এটা বিশেষ কাৰণত বনাবলগীয়া হৈছে, যিহেতু এক্সট্ৰা মেৰিটেল এফেয়াৰ্ছ বা অবৈধ সম্পৰ্ক, যিহেতু অবৈধ সম্পৰ্ক সমাজখনে কেতিয়াও স্বীকাৰ কৰি নলয়, কিন্তু আইনগতভাৱে কোনো দণ্ডনীয় নহয়। আৰু হয়ও আইনে যি কৰে ভালেই কৰিছে, তাৰ বাবে অলপ ক্ৰাইমো কমিছে। কিন্তু কিছু কিছু জেগাত তাৰ কাৰণে ক্ৰাইম বাঢ়িছেও, যিহেতু মানুহে নিজৰ হাজবেণ্ড হওক বা নিজৰ ৱাইফ হওক, স্বামী হওক বা পত্নী হওক, কাৰোবাৰ লগত যি এক্সট্ৰা এফেয়াৰ্ছ ৰাখিব বিচাৰে, এক্সট্ৰা মেৰিটেল এফেয়াৰ্ছ ৰাখে, তেওঁ কোনো সহ্য কৰিব নোৱাৰে। তাৰ বাবে বহুতো অপৰাধজনিত কাণ্ড সংঘটিত হৈ আহিছে। আৰু ডিমৌত যি কিছুদিনৰ পূৰ্বে এটা ঘটনা সংঘটিত হৈছিলে, যে এগৰাকী মহিলা নিৰুদ্দেশ হোৱা এটা গোচৰ ৰুজু কৰিছিলে ডিমৌ থানাত। আৰু নামটো কৈছোঁ মই আপোনাৰ, নৰেন তাঁতীৰ পত্নী দীপ্তি তাঁতী নিৰুদ্দেশ হোৱা এটা নৰেন তাঁতীয়ে তেওঁ নিজৰ ফেচবুকত পোষ্ট কৰিছিলে, তেওঁৰ পত্নী নিৰুদ্দেশ হ'ল, নথি পত্ৰ আৰু কিছু কাপোৰ লৈ পেলাই তেওঁৰ পত্নী নিৰুদ্দেশ হ'ল বুলি এটা গোচৰ ৰুজু কৰিছিলে। কিন্তু যোৱা 21 তাৰিখে তেওঁৰ যিটো নিথৰ দেহ, সেই দেহটো উদ্ধাৰ হ'ল। আখৈফুটীয়াৰ যি দিচাং নদী আছে, সেই দিচাং নদীত তেওঁৰ শৰীৰটো উদ্ধাৰ হ'ল। আৰু উদ্ধাৰ হোৱাৰ পিছত এটা গোচৰ ৰুজু কৰিলে, বিশ্ব নামৰ এজন কৰ্মীয়ে গোচৰ ৰুজু কৰিলে যে এইটো হত্যাৰ সন্দেহত এটা গোচৰ ৰুজু কৰিছিলে। আৰু তাৰ পাছত কি হ'ল যে আৰক্ষীয়ে আটক কৰিলে। কাক কৰিলে আৰক্ষীয়ে? নৰেন তাঁতীক আটক কৰিলে। আৰু আটক কৰাৰ পাছত নৰেন তাঁতীয়ে সমগ্ৰ ঘটনা সঁচাকৈ ক'বলৈ বাধ্য হ'ল আৰক্ষীহঁত যে ক'লে তেওঁ, যিহেতু শুনিলে গাৰ নোম শিয়ৰি যায়। আৰু সেই ঘটনা সংঘটিত কৰিছিলে, নিজ পত্নীক হত্যা কৰিছিলে নৰেন তাঁতীয়ে হত্যা কৰিছিলে। আৰু তেওঁ এটা সংগঠনৰ তেওঁ সদস্য নহয়, তেওঁ সংগঠনৰ নেতা আছিলে। এটা সদস্যৰ আশা নামৰ এটা সংগঠনৰ তেওঁ নেতা আছিলে। কিন্তু তাৰ পাছতো তেওঁ এনেকুৱা ধৰণৰ ঘটনা সংঘটিত কৰিবলৈ তেওঁ অকণো বেয়া নাপালে, বা একো মনত দয়া বোলা ভাৱটো নাহিলে, আৰু তেওঁ হত্যা কৰিলে নিজৰ পত্নীক। আৰু পত্নীক হত্যা কৰাৰ পাছত কি কৰিলে? নদীত পেলাই দিলে। নদীত পেলোৱাৰ আগতে এনেকুৱা এটা ঘটনা সংঘটিত কৰিলে, যিটো শুনিলে মানে ভাবিব নোৱাৰে যে মানুহৰ মাজত মানৱতা জীয়াই আছে। এনেকুৱা ধৰণৰ ঘটনা সংঘটিত কৰিলে, নিজৰ পত্নীক মাৰি পেলাই। তাৰে এটা ল'ৰা দীপ পাণ্ডৱ নামৰ এজন যুৱকক ল'লে। আৰু সেই যুৱকজনক লৈ পেলাই কি কৰিলে? 20,000 টকাৰ বিনিময়ত দীপ পাণ্ডৱে নৰেন তাঁতীক সহায় কৰিলে নিজৰ সেই নৰেন তাঁতীৰ পত্নীক কুন্ধি ৰছীৰে বান্ধি পেলাই নদীত পেলাই দিবলৈ। আৰু তাৰ পাছত নৰেন তাঁতীয়ে নিজৰ মাষ্টাৰ মাইণ্ড গেম খেলিবলৈ আৰম্ভ কৰিলে। নৰেন তাঁতীয়ে তামিলনাডুৰ পৰা এটা মেছেজ কৰালে তেওঁৰ মোবাইলত। আৰু কৰালে কি কৰিলে যে সেই পত্নীৰ বেলেগ কাৰোবাৰ সৈতে মেছেজ কৰাইছিলে, কোনোবা এগৰাকী মহিলাৰ সৈতে মেছেজ কৰাইছিলে নৰেন তাঁতীৰ মোবাইলত। এইটো কৰিবলৈ কৰাইছিলে যে মই আহি পালোহি তামিলনাডু। কিন্তু তাৰ আগতে অলৰেডি সেই নৰেন তাঁতীয়ে নিজৰ পত্নীক হত্যা কৰিছিলে। তাৰপিছত যি দীপ পাণ্ডৱ আছিলে, দীপ পাণ্ডৱৰ লগত একেলগ হৈ পেলাই 20,000 টকা দীপ পাণ্ডৱক দিলে। আৰু দীপ পাণ্ডৱক দিয়াৰ পাছত কি কৰিলে? সেইটো নদীত উটুৱাই দিলে। 21 তাৰিখে উদ্ধাৰ হ'ল। আৰু উদ্ধাৰ হোৱাৰ পিছত এতিয়া আৰক্ষী জিম্মাত আছে। আৰু এটা কথা ক'ব লাগিব, এইসকল ব্যক্তিৰ কাৰণে, যি আপোনাৰ এইকেইটা নৰেন তাঁতী হওক, দীপ পাণ্ডৱ হওক, এইসকল মানুহৰ কাৰণে সামান্য কেইটামান টকাৰ, এটাই দিছে এটাই লৈছে, সেই সামান্য কেইটামান টকাৰ বিনিময়ত এনেকুৱা ঘটনা সংঘটিত কৰিবলৈ অকণো বেয়া নাপায় বা দুখ নকৰে। কিন্তু তাৰ মাজতে এটা কথা ক'ব লাগিব, যোৱা কিছুদিনৰ পূৰ্বে আৰু এটা ঘটনা সংঘটিত হৈছিলে, ডিমৌতে হৈছিলে, যাৰ কাৰণে বাৰে বাৰে বাতৰি সম্প্ৰচাৰ হৈ আছিলে যে সেই নদীত উটুৱাই দিয়া হ'ল, বিচাৰি পোৱা নাই। বহুতো বিচাৰ বিচৰা কৰিলে, কিন্তু লাষ্ট মমেণ্টলৈকে বিচাৰি নাপালে। মই ল'ৰাটোৰ নামটো পাহৰি গ'লোঁ। কিন্তু তাৰ পাছতো আপোনালোকে ভাবকচোন, এনেকুৱা ধৰণৰ ঘটনা সংঘটিত হ'বলৈ একমাত্ৰ হৈছে এক্সট্ৰা মেৰিটেল এফেয়াৰ্ছ। আৰু এক্সট্ৰা মেৰিটেল এফেয়াৰ্ছৰ সন্দেহত যি এটাৰ পিছত এটা হত্যাকাণ্ড হৈ আছে বা কিবা তেনেকুৱা হৈছে। এক্সট্ৰা মেৰিটেল এফেয়াৰ্ছটো একচুৱেলি বিয়াৰ পিছত ৰখাটোৱে ভুল।
মোৰ মতে এক্সট্ৰামেৰিটেল এফেয়াৰ্ছ ৰখাটোৱে ভুল, যাৰ বাবে এনেকুৱা ধৰণৰ ঘটনা সংঘটিত হ'বলৈ হয়। এইটোৰ প্ৰতি লয়েল যদি থাকে এটা মানুহ, তেতিয়াহ'লে এনেকুৱা ধৰণৰ ঘটনা সংঘটিত নহয়। আৰু সন্দেহ বোলা এটা বস্তু আছে, পোক বুলি কোৱা সন্দেহটো এটা পোক বুলি কৈছোঁ মই। সেই পোকটো যেতিয়া মানুহৰ মগজত কামোৰে, সেই সন্দেহ পোকটো কেতিয়াও আঁতৰি নাযায়। আৰু এটা কথা কওঁ, কোনোবাই কাৰোবাক মাৰি দিয়াতকৈ কোনোবাই কাৰোবাৰ পৰা আঁতৰি থাকিলে বেছি ভাল। যদি কোনোবাই নোৱাৰিছে থাকিবলৈ, আঁতৰি থাকক। আঁতৰি থাকিলে দুটাৰ জীৱন নষ্ট নহয়, কোনোবা এজন জেল যাব নালাগে, কোনোবা এজন মৰি যাবলগীয়া নহয়, দুটা পৰিয়াল 2-3টা পৰিয়াল ধ্বংস নহয়। কাৰোবাৰ যদি সন্তান আছে, সন্তান থকাৰ পাছত যে এনেকুৱা ঘটনা সংঘটিত হৈছে, সন্তানটোৰ লাইফটো কি হ'ব এইটো ভাবিব লাগে। আৰু এটা কথা ক'ব লাগিব এই মুহূৰ্তত, যে এক্সট্ৰামেৰিটেল এফেয়াৰ্ছ চৰকাৰে ক'ব পাৰে যে এইটো আইনগতভাৱে দণ্ডনীয় নহয়, কিন্তু সমাজখনে কি কয়, যিটো এটা কাম মনে মনে কৰিবলগীয়া হয়, সেই কামটো মই কেতিয়াও নকওঁ যে ভাল বুলি, কাৰণ লুকাই চুৰ কৰি কৰা কাম হয়, কামটো কেতিয়াও ভাল নহয়। আৰু যদি চবেই জানেই যিটো কাম লুকাই চুৰ কৰি কৰিবলগীয়া সেইটো কাম ভাল নহয়, সেইটো কাৰণে আঁতৰি থাকিব লাগে এইবিলাক কামৰ পৰা। আৰু যদি কোনোবাই কৰি আছে, এইবিলাক চাওক কি হৈ আছে। মানুহে আজিকালি মানে জীৱ-জন্তু যেনেকে মৰি যায়, ৰাস্তাত খুন্দা মাৰি পেলাই থৈ গুচি যায়, তেনেকুৱা ধৰণৰ অৱস্থা হৈছে। মানুহৰ জীৱন মৃত্যুৰ কথা ক'ব নোৱাৰি, আৰু সেইটো পিছত বেয়া কামটো কৰি পেলাই আঁতৰি থকাটো বেছি ভাল। আৰু কোনোবাই যদি নোৱাৰিছে থাকিবলৈ, তেনেহ'লে আঁতৰি থাকক। সেইটো পৰামৰ্শ দিম যে আঁতৰি থাকক। কাৰোবাৰ জীৱনটো শেষ কৰাতকৈ আঁতৰি থাকিলে বেছি ভাল। নিজেও যদি কোনোবাই মাইকী মানুহে কোনোবা বেলেগ পুৰুষৰ লগত এনেকুৱা কিবা সম্পৰ্ক আছে, তেনেহ'লে নিজৰ স্বামীৰ পৰা আপোনালোকে বিচ্ছেদ হওক, নিজে কৰক, নিজৰ জীৱন পুনৰ আৰম্ভ কৰক। আৰু কোনো এনেকুৱা নাই যে কোনোবা ল'ৰাই ছোৱালী নাপাব বা ছোৱালীয়ে ল'ৰা নাপাব। তাৰ বাবে মই কৈছোঁহে, কোনো বেয়া নাভাবিব বা কোনো বেয়া নাপাব। ক'বলগীয়া এটা কাৰণে বাধ্য, সদায় এনেকুৱা ধৰণৰ কেছ দেখি বেয়া লগা হৈছে যে কোনোবা মাৰি পেলাবলৈ আজিকালি এক মুহূৰ্ত চিন্তা নকৰে। কিবা বেয়া পালে মাৰি দিয়ে, কিবা হ'লেই মাৰি দিয়ে। সেইটো কাৰণে এই কথাটো ক'বলৈ বাধ্য। আৰু মোৰ কথাখিনি অকণ চাব বিচাৰ কৰিব। কমেণ্ট বক্সটো খোলা আছে আপোনালোকৰ কাৰণে, কমেণ্ট কৰিব, বেয়া পালেও কমেণ্ট কৰিব, কথাখিনি ভাল পালেও কমেণ্ট কৰিব। খালি এটা কথা, কোনোপধ্যেই এক্সট্ৰামেৰিটেল এফেয়াৰ্ছত ভৰি নিদিব, মোৰ ফালৰ পৰা অনুৰোধ জনাইছোঁ। ধন্যবাদ। আজিৰ ভিডিঅ'টো ইমানতে সমাপ্ত মাৰিছোঁ। ধন্যবাদ। গোটেই ঘটনাটো হৈছে যোৱা 21 তাৰিখে আদিবাসী ছাত্ৰ সন্থা শিৱসাগৰ জিলা সমিতিৰ সভাপতি নৰেন তাঁতীৰ পত্নী দীপ্তি তাঁতীৰ মৃতদেহ উদ্ধাৰৰ পিছতে সমগ্ৰ ডিমৌ এলেকাতে চাঞ্চল্যকৰ সৃষ্টি হয়। নৰেন তাঁতীৰ স্বীকাৰোক্তিৰ ভিত্তিত যে নৰেন তাঁতীয়েই মূল অভিযুক্ত আছিলে হত্যাকাৰী, আৰু লগতে ন তথ্য পোহৰলৈ আহিছে। নৰেন তাঁতীৰ লগত সহযোগী হিচাপে দীপ পাণ্ডৱ নামৰ এজন ব্যক্তিৰো নাম তেখেতে ষ্টেটমেণ্টত দিছে। আমি